হেল্ল' ষ্টাৰ্ট হ'ল ন অ'কে মই প্ৰথমতে ফাৰ্ষ্ট ভিডিঅ' এটা বনাইছিলোঁ মেথছৰ পাৰ্ট 1 তোমালোকে চাবা অ'কে ষ্টাৰ্ট হ'ল নে অ'কে অ'কে তোমালোকৰ মোৰ চেনেলটোত যাবা চেনেলটোত গৈ পিনি প্লেলিষ্ট ছেকশ্যনত যাবা প্লেলিষ্ট ছেকশ্যনত গৈ পিনি ইয়াতে দেখিবা ফাৰ্ষ্ট পাৰ্ট 1 বুলি ইয়াত লিখা আছে অ'কে এই ফ্ৰী মেথছ কোৰ্চ ফৰ এনেকে আৰু ADRE BEd SSC IRB প্ৰথম ভিডিঅ'টো তোমালোকে চাবা যদি নাই চোৱা অ'কে এতিয়া আজি ছেকেণ্ড ভিডিঅ'টো চাম ছেকেণ্ড ভিডিঅ'টো চাই পিনি প্ৰথম ভিডিঅ'টো চাব পৰা কেছ নাই একো লিংক নহয় সদায় সদায় নতুন কুৱেশ্যন হ'ব অ'কে আৰু ইজি কুৱেশ্যন চবতে পোৱা যায় অকণমান টান টান কুৱেশ্যন কৰিম অ'কে অকণমান টান টান কুৱেশ্যন কৰিম আৰু শ্বৰ্ট ট্ৰিকত কৰিম যাতে আমাৰ টাইম নালাগে অ'কে আৰু যিমান পাৰোঁ তিমান কম লিখিবলৈ চেষ্টা কৰিম যাতে সোনকালে অকণমান স্পেচতে যাতে আমি গোটেইটো শেষ কৰিব পাৰোঁ অ'কে এক্সামতো কি হ'ল যিহেতু আমাৰ 10-20 ছেকেণ্ডত এটা কুৱেশ্যন শেষ কৰিব লগা হয় যিহেতু আমাৰ SI এক্সামত ইমান টান টান নাহে বাট SSC CGL হওক বা RRB হওক বা তাত অকণমান টান টান আহে অ'কে তাৰ কাৰণে অকণমান আমি টান টান কুৱেশ্যন গোটেইখিনি কৰিছোৱে অ'কে তো ইয়াতো SSC CGL ৰ বেশভাগ কুৱেশ্যন আছিলে তাৰপিছত আছাম পুলিচৰ কেইটামান কুৱেশ্যন আছিলে তো তেনেকে ইয়াতো 50-50 অসমৰ 50 আৰু SSC CGL হওক বা RRB NTPC হওক তাৰ বেছি অ'কে গম পাই যাবা কেনেকে আহিছে মই তোমালোকক কৈ দিম এইটো কুৱেশ্যন আমাৰ আছাম পুলিচত আহিছিলে SIত আহিছিলে অ'কে এই কুৱেশ্যনটো বহুত তোমালোকে ভাবিছা এইটো এতিয়া কি হ'ব 3.5 আমি আগতে কি পাইছিলো যে এনেকে 3 প্লাছ বোলে 1/5 1/7 থাকিলে কি কৰো আমি গোটেইকেইটা লসাগু লওঁ তাৰপিছত এনেকে কৰি পিনি লসাগু মানে গম পাইছা নে এলচিএম চেলচিএম লৈ পিনি আমি গোটেইখিনি কৰো যে আমাৰ তাত বহুত টাইম লাগে এনেকে এতিয়া আকৌ পইণ্ট দি দিলে চোৱা তোমালোকক পইণ্টছ দি দিছে আৰু টাইম লাগিব এইটোত হয় আগতকৈ আৰু টাইম লাগিব তাতে ইমানখিনি দি দিলে কেনেকে কৰিবা এইটো আছাম পুলিচত আহিছিলে বাট এইটো বহুত উজু হয় এইটো লজিকেল চিৰিজ হয় কেনেকে তুমি চাবা দেই 5 শেষ হৈছে আকৌ 5 ষ্টাৰ্ট হৈছে 7 শেষ হৈছে আকৌ 7 ষ্টাৰ্ট হৈছে 9 শেষ হৈছে 9 ষ্টাৰ্ট হৈছে 11 শেষ হৈছে 11 13 13 অ'কে এইফালে কৈছা তোমালোকে চোৱা এতিয়া সেনেকুৱা যদি হয় আৰু এটা চাব লাগিব একবাৰ সেনেকে গম পালা ডিফাৰেন্সটো চোৱাচোন 5 পৰা 3 গ'লে 2 7 পৰা 5 গ'লে 2 অ'কে গোটেইকেইটা 2টো ডিফাৰেন্স তেতিয়াহ'লে এইটো লজিকেল চিৰিজ বুলি কোৱা হয় অ'কে তো ইয়াৰ এনেকুৱাকে যদি থাকে অ'কে এনেকুৱাকে প্ৰায়ভাগ এক্সামত আহে অ'কে SSC CGLত বহুত ধুনীয়া কুৱেশ্যন এটা আহিছিলে মেইনছত খালি দেই SSC CGLত দুটা পাৰ্টছৰ পাৰে তোমালোকে জানা প্ৰিলিমছ আৰু মেইনছত আহিছিলে বহুত টান কুৱেশ্যন এটা আহিছিলে কিন্তু একজেক্ট এইটো লজিকে অ'কে বহুত ধুনীয়া লাগিব কৰি পিনি এইটো খালি আছাম পুলিচত আহিছিলে ইজি আছিলে ইয়াতো একো কৰিব নালাগে জাষ্ট ডিফাৰেন্স কিমান আছে 1 বাই ডিফাৰেন্স এই সূত্ৰটো যে মই লিখি আনিছো এই সূত্ৰটো মতে চব হ'ব 1 বাই ডিফাৰেন্স প্ৰথমতে 1 বাই ডিফাৰেন্স লিখিম 1 বাই ডিফাৰেন্স কিমান আছিলে এই 5 পৰা 3 গ'লে কিমান পাইছিলো 2 খতম তাৰপিছতে বেকেট আছে 1 বাই ফাৰ্ষ্ট অ'কে 1 বাই প্ৰথম কি সংখ্যাটো আছে 3 3.5 নধৰিবা লজিকেল চিৰিজটো এনেকে নধৰে এইটো 3.5 5.7 আছে বাট আমি ট্ৰিক যিহেতু ট্ৰিক ইউজ কৰিম ন সোনকালে উলিয়াব লাগিব তো 1/3 আৰু লাষ্টত কি আছে 15 তো 1 বাই লাষ্ট আছে দেখিছে নে লাষ্ট টাৰ্মটো 50 খতম এইডোখৰ যদি তোমালোকে সলভ কৰিব পাৰা এইটো সলভ কৰোঁতে কিমান ছেকেণ্ড লাগিব তোমালোকৰ এইটো সলভ কৰোঁতে খুব বেছি 15 ছেকেণ্ড লাগিব তোমালোকৰ অ'কে মই যদি কৰো 10 ছেকেণ্ডত খুব বেছি 10 ছেকেণ্ডত অ'কে 10 ছেকেণ্ডৰ দৰকাৰ নাই অ'কে সেইটো কাৰণে কৈছো এই গোটেইখিনি কৰোঁতে আমাৰ এইটো যদি আমি কনচেপচুৱেলি কৰো আমাক নাই কমেও 10 মিনিট টাইম লাগিব অ'কে যদি আমি ট্ৰিকত কৰো 15 ছেকেণ্ডত হৈ যাব কি লাগে অ'কে নেক্সট কি কৰিবা 1/2 এনেকে থাকক আমি এইটো লসাগু 15 হ'ব লসাগু মানে গম পাইছা 3ও 15ক যাব 15ও 15ক যাব তো 3 আৰু 15ৰে যোৱা যিকোনো এটা সংখ্যা আমি ল'ব লাগিব অ'কে 3ও 15ক যাব নাই 3ও 15ক কেইবাৰ যাব 5 বাৰ 5 এগুণ 5 15ৰে 15ক কেইবাৰ যাব এবাৰ আৰু 1 এগুণ 1 মাজত কি আছে মাইনাছ এইখিনি শিকাব লাগিব নেকি কিবা নালাগে তোমালোকৰ এইখিনি সৰুৰ পৰা শিকি আহিছা অ'কে সেইটো কাৰণে মই আৰু শিকাই নাথাকো 5 পৰা গ'লে 4 বাই 15 2 4 কেইবাৰ গ'ল দুবাৰ গ'ল 2/15 ওপৰত কি থাকিলে 2 থাকিলেগে এইবিলাক পূৰণ হয় ন 2 এগুণ 2 আৰু 15 ইয়াতো 1 থাকে ন 15 এগুণ 15 ওপৰত 2 থাকিলে তলত অকল 15 থাকিলে সেইটোৱে 25 অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট বুজি নাপালা আকৌ এবাৰ বুজি পোৱাখিনি স্কিপ কৰি নেক্সটলৈ গুচি যোৱা আকৌ এবাৰ বুজি নোপোৱাখিনি কাৰণে কি হয় 1 বাই ডিফাৰেন্স কিমান হৈছিলে 2 তাৰপিছত প্ৰথম টাৰ্মটো 1 বাই মাইনাছ লাষ্টৰ টাৰ্মটো 1 বাই এইটো বুজি পালো অ'কে বুজি পালো 1/2 টো এনেকে ৰখাই থৈছো প্ৰথমতে বেকেটৰখিনি কৰিব লাগিব এইটো 15 হ'ল
15 হল বুজিলো দুইটা এলচিএম লসাগু মানে কি হয় দুইটা 3 আৰু 15 লসাগু কি হয় 15 হয় তা 3 এ 15 কেবা যাব লসাগু যদি লবলৈ এতিয়ালৈকে যদি নাই শিকা বা অকমান শিকিছা একবাৰ শুনি ল 3 এ 15 কেবা যাব প্ৰথমে সেইটো চাবা 3 এ 15 কেবা যাব 5 বাৰ আৰু এই ওপৰত যি সংখ্যাটো থাকে তালত পূৰণ কৰি দিবা 5 টো 3 এ 15 কেবা যাব 5 বাৰ 5 এগুণ 5 15 15 কেবা যাব এবাৰ আৰু একে একল পূৰণ কৰিলে বুলি ক'লে 1 খতম হেতুই 15 5 বা 4 এটা 4 হ'ব না আৰু এই ব্ৰেকেটটো অটাই পুৰণেটো এইটো ব্ৰেকেট মানে পুৰণে হয় ওকে এতিয়া 2 এ 4 কেবা গ'ল দুবা গ'ল 2/15 2/15 ওকে নেক্সট কোৱেশ্চন যাও ওকে এটো তোমালোকে হোমৱৰ্ক কৰিবা পাৰিবা মই কৰি দিব লাগিব কৰিব লাগিব নেকি নালাগে এই কৰি দিছো ৰবা ইয়াৰ ডিফাৰেন্স কি হয় 4 বা 2 গলে 2 আৰু স্টার্ট কৰিব আছে 4 হে হৈছে 4 স্টার্ট হৈছে 4 6 হে হৈছে 6 ঠিকে আছে সব মিলিছে ওকে এতিয়া প্ৰথমতে 1 বাই ডিফাৰেন্স আছিল ডিফাৰেন্স কিমান হ'ব 2 ডিফাৰেন্স আছে 4 বা 2 গলে 2 হয় ব্ৰেকেটত কি আছিল প্ৰথম টাৰ্মটো 1 বাই ওকে প্ৰথমটো তাৰপিছত লাষ্ট টাইমটো 1/12 খতম এটা হেকি খেলখন 12 আৰু 2 লখাও কিমান 12 হয় সেইটো আমি সবে জানো 2 এ 12 কেবা যাব সবাৰ আকৌ 6 টো একলত পূৰণ কৰিব 6 গুণ 6 নেক্সট ওপৰত 1 থাকিলে তুমি পূৰণ কৰিব দৰকাৰ নাই যে বা যায় হেতুই হয় ওকে ওপৰত যদি 1 থাকে বাট মই কেলে শিকাইছো কাৰণ ওপৰত যদি 2 1 কেতিয়াবা তোমালোকৰ যদি থাকে ওকে কাৰণ লখাগু উলিয়াই থাকে ন কিন্তু এই লজিক্যাল সিৰিজত কেতিয়া নাথাকে লজিক্যাল সিৰিজত ডাইৰেক্ট হয় 1 1 থাকিব ন তেতিয়া ডাইৰেক্ট 12 12 কিবা যাব এবাৰ বোলে এইটো খতম ওপৰত 1 1 থাকিলে হেনকা হয় ওকে বুজিলা 1/2 ইনটু তলত 12 আছে 5 হ'ব কিবা শিকাব লাগিব 6 পাই গলে 5 হ'ব এতিয়া চোৱা এটা পটাকটি যাব জানো নাযায় তলৰ পৰা কিবা কিবা নাযাব নাই তেতিয়াহলে এনেকে ভাগ পূৰণ হৈ থাকিলে কি হয় এনেকে যদি কিবা এটা পূৰণ হৈ আছে বোলে যিকোনো এটা 3 ইয়াত বোলে 5 আছে এই পূৰণটো কেনেকৈ কৰে তোমালোকে যদি একেবাৰে নাজানা পূৰণ কি কৰে ওপৰে ওপৰে পূৰণ হয় তলত তলে পূৰণ হয় পূৰণত 5 দুগুণ 10 3 গুণ 3 এনেকুৱা টাইপৰ ওকে এটা কি হ'ব 5 গুণ 5 2 বাং 24 হৈ গ'ল 2 बाय ओके 5 बाय क्या हो गया 1 सेकंड ओके हो गल तो 5 बाय 24 5 बाय 24 इटू 5 बाय 24 ऑप्शन नंबर बी इज करेक्ट ओके नेक्स्ट এই কোৱেশ্চনটো এতিয়া এই কোৱেশ্চনটো চোন নাই এই কোৱেশ্চনটো যদি আমি আকৌ গুটেখন লখাগু ল'ব লাগিব 144 কিবা কিমান বিচাৰি ফুৰিম তো একবাৰ চোৱা যে লজিক্যাল সিৰিজ বনিব নেকি লজিক্যাল সিৰিজ বনিলে বুলি ক'লে সূত্ৰটো লগাই ল'ব পাৰিবা তো একবাৰ চাম 3 5 গুণ 15 ওকে এটো বুজিলো 35 কেবা যাও 5 7 গুণ 35 এটো বনি গল এটো 64 63 কি কৰিব পাৰিম 7 9 গুণ 63 यस ওকে 99 9 11 হৈ গল আকৌ এই নেক্সট কি হ'ব 11 ইনটু 13 ওকে এটা তোমালোকে চোৱাচোন এই 5 আৰু 5 7 7 আগতো দিছিলাই হৈ গল না 9 9 হল এটা কি কৰিব লাগে ডিফাৰেন্স চাব লাগে জাস্ট ডিফাৰেন্স কি হ'ব 5 বা 3 গলে 2 ওকে ডিফাৰেন্স হৈ গল প্ৰথম টাৰ্মটো কি আছে 3 1/3 মাইনাস লাষ্ট টাৰ্মটো কি আছিল 13 তো 1/13 খতম হৈ গল 13 আৰু 13 ৰ লখাও কিমান কোৱা এতিয়া মোক এনেকুৱা এটা বস্তু লাগিব চোৱা 3 আৰু 13 এতিয়া লখাগো ন চোৱা এলচিএম উলিয়া ধেই পদ্ধতি আছে কিন্তু তোমালোকে চোৱা সদায় ডাঙৰটো মাতি যাবা বোলে 13 কে 13 তো 3 যায় জানো নাযায় কিন্তু 13 যায় নহব 2 26 26 13 যায় জানো নাযায় 3 কিমান 39 হয় তো যদি 3ও যাব 3 গুণ 3 3 গুণ 9 আৰু 13 যাব 3 বাৰ তো তেতিয়ালে ইয়াৰ লখাও কি হ'ব 13 আৰু 3 লখাও কিমান হ'ব 39 যাক 3 এ 39 কেবাৰ যাব 1 3 3টা 39 মাজত মাইনাস আছে 3 এ 39 কিমান বাৰ যাব 3 বাৰ হ'ব ওকে নেক্সট এটা মাইনাস কৰি হিৰখ তোমালোকে নিজে কৰিব পাৰিবানে নে মই কৰিব লাগিব ওকে কৈ দিছো 1/2 আৰে ইনটু 39 আৰু 13 বাৰ 3 10 10ক 2 এ কেবা যাব 5 বাৰ 5/39 5/39 কৰিছে অপচন নম্বৰ 2 ইজ কাৰেক্ট
ওকে এইটো আহিছিলে SSC CHSL 12 লেভেলত আছিলে এইটোত আহিছিলে আৰু এইটো অসম পুলিচত আহিছিলে অসম পুলিচত অকণমান উজু আছিলে বাট CGL কি CSCL কি কৰিলে অকণমান টাফ এটা দি দিলে কিন্তু CGL মেইনছত কাৰণ CGLৰ কাৰণে চবেই এইবোৰ প্ৰিপেৰেশ্যন কৰি থাকে তো মেইনছত অকণমান ভাবিলে যে অকণ টান এটা দিটো অকণমান টান টানিছে যিটো টান আমি মানে সৰুৰ পৰা কৰি আহিছো ভাবা এইখিনি একেবাৰে উজু যদি তোমালোকে সেই কনচেপ্টটো জনা হ'লে এইটো আৰামছে পাৰিবা এইটো মই হোমৱৰ্ক দি দিওঁ নেকি নিদো অকে নিদো এতিয়া এক্সৰ ভেলুটো কিমান হ'ব সেইটো সুধিছ চোৱা প্ৰথমতে এক্সৰ ভেলুটো দিয়া আছে ৱাই ভেলুটো দিয়া আছে এক্স বাই ৱাইটো উলিয়াব লাগে মানে আমি এক্স বাই ৱাই উলিয়াব লাগে সূত্ৰ একেটাই এই এক্সৰ মানটো কিমান ল'ব আমি চাম প্ৰথমতে দেই এইটো মানে কি এই গোটেইখিনি প্লাছ কৰি পিনে এক্সৰ মান চা এইখিনি চোৱা এই গোটেইটো প্লাছ কৰি পিনে ইয়াৰ মানটো কিমান ল'লে 5/39 এতিয়া সেইটোকে কৈছে সেইটো এক্স মানে এইটো তো এই এক্সৰ মানটো প্ৰথমতে উলিয়াই লওঁ ন এক্স ইকুৱেল টু কিমান হ'ব কোৱা প্ৰথমতে ডিফাৰেন্সটো 1 বাই ডিফাৰেন্স 13/12 গ'লে 1 খতম 1 বাই প্ৰথম টাৰ্মটো 12 মাইনাছ 1 বাই লাষ্টৰ টাৰ্মটো 24 কিবা থাকিলে জানো এক্সটো ওলাই গ'ল এইটো চোৱা এইটোতো এক লিখি কিবা লাভ আছে জানো একে একক এবাই যাব তো এক এগুণ কিবা একেটাই হ'বগৈ ন এইটো লিখি লাভ নাই নেক্সট 24 12 আৰু 24 লগাকো 24 হ'ব কাৰণ 24কো 24 যাব 12কো 24 যাব হয় ওকে 12 24 কেইবাৰ যাব দুবাৰ ৰাইট 2 বাং 24 দেন 24 কেইবাৰ যাব এবাৰ এনসাৰ কিমান ওলালে 1/24 এইটো এক্সৰ ভেলুটো ওলাই গ'ল দেন এবাৰ ৱাই ভেলুটো উলিয়াম ৱাইটো কি আছে ডিফাৰেন্সটো চোৱা প্ৰথমতে ডিফাৰেন্সটো একেই আছে 1/1 নেক্সট প্ৰথম টাৰ্মটো মাইনাছ লাষ্টৰ টাৰ্মটো এক একটো ৰখাই লাভ নাই বাদ দিয়া একে একক এবাই যাব আৰু একৰ লগত যিটো পূৰণ কৰে সেইটোৱে হয় ন তো সেইটো কাৰণে লিখিটো লাভ নাই দেন 36 আৰু 72 লখাও কিমান হ'ব 72 হ'ব 36 আৰু 72 দুবাৰ যাব 72 72 এবাৰ যাব নেক্সট 72 আৰু 1 ইজি ইজি এতিয়া মেইন বস্তুটো হ'ল আমাক x বাই y উলিয়াব দিছে x বাই y x বাই y মানে কি হ'ব xৰ ভেলুটো কিমান পাইছিলো 1/24 আৰামছে লিখি যোৱা y ভেলুটো কি পাইছিলো 1/72 আচ্ছা এইটো বুজিলো ওকে এতিয়া কি কৰিবা এই ওপৰটো প্ৰভাগে ৰখোৱা 24 আৰু তলটো যদি ওপৰলৈ যাওঁ তেতিয়া কি হৈ যাব উল্টা হৈ যাব 72টো ওপৰত যাব 1টো তলত যাব বুজিলো আচ্ছা এইটো বুজিলো 24 72 কেইবাৰ যাব 3বাৰ যাব 3 24 72 তো এনসাৰটো হ'ব 3 অপচন নাম্বাৰ ডি একেবাৰে উজু হয় এইখিনি জাষ্ট মই পৰীক্ষাত অহালে এইখিনি নকৰিলো হয় ডাইৰেক্ট এইটো ওলালেই হয় 1/24 আৰু এইখিনি তোমালোকৰ যেতিয়া অলপ দিন কৰিলে গম পাই যাবা এইখিনি যে ইমান দেখোন লাগে ডাইৰেক্ট 72 হৈ গ'ল তোমালোকে খালি জাষ্ট x বাই y কৰিবা এনসাৰ এইটো খতম আৰু x বাই y কৰিবলৈ দৰকাৰ নাই জাষ্ট উল্টা কৰি দিলে হৈছে আকৌ উল্টা কৰি পিনি হৰণ কৰি দিলে হৈছে ওকে তাই 3 ওলাই যাব ওকে তোমালোকে একবাৰ চাই ল'বা ইজি কুৱেশ্যন হয় এইটো SSC CGLত আহিছিলে CGL মেইনছত আহিছিলে ওকে কিন্তু প্ৰশ্নটো কি হয় তোমালোকৰ SI টো যদি আহি যায় কি হ'ব যদি SI আহি যায় BEdত যদি আহি যায় কাৰণ BEdটো তোমালোকেতো গ্ৰেজুৱেশ্যন লেভেলে হয় CGL টো গ্ৰেজুৱেশ্যন লেভেলে হয় যদি আহি যায় বাই চান্সত ক'ব নোৱাৰি ন সেইটো কাৰণে চাই থোৱাটো ভাল এতিয়া তোমাক যদি সোধে কোনটো নাম্বাৰ গ্ৰেটেষ্ট বুলি কৈছে কোনটো আটাইতকৈ ডাঙৰ এতিয়া ভাবিছা তোমালোকে যদি একেবাৰে একো নজনাখিনিৰ কাৰণে কি হয় এইটো কি হয় দুইটোৰ ওপৰত যদি 2 থাকে মানে কি জানানে 2 দুটা পূৰণ হৈ আছে 3টোৰ ওপৰত যদি 3 থাকে মানে 3টা পূৰণ হৈ আছে বুজিলে 4টোৰ ওপৰত 2 আছে মানে 4 দুটা পূৰণ হৈ আছে বুজিলা খেল সেইটোৱে এতিয়া ইয়াৰ ভিতৰত সুধিছে যে কোনটো ডাঙৰ এটা কি তুমি এতিয়া 260টা পূৰণ কৰি চাবা নেকি যে 3 আকৌ 48টা পূৰণ কৰি চাবা নেকি 4 ইমানটো পূৰণ কৰিব নোৱাৰিবা তুমি তো আৰামছে চোৱা এতিয়া কি কৰিবা যে অকমান সৰু সৰু কৰি লওঁ বোলে এটা চোৱা এই গোটেইকেইটা সংখ্যা কিমান যাব 12 যাব তো 2 বাং 24 ওকে 36 কেইবাৰ যাব 3 বাং 36 4 বাং 48 5 বাং 60 2 টু দি পাৱাৰ 5 হ'ল 3 টু দি পাৱাৰ 4 হ'ল 4 টু দি পাৱাৰ 3 হ'ল 5 টু দি পাৱাৰ 2 হ'ল ইজি এতিয়াতো তুমি কৰিব পাৰিবা কাৰণ 5 দুটা পূৰণ হৈ থাকিলে কিমান হ'ব কোৱা 5 দুটা পূৰণ কৰিলে 5 25 হ'ব আচ্ছা এইটো 25 বুজি পালো 4 তিনিটা পূৰণ হৈ থাকিলে কি হ'ব 4 তিনিটা কোনে ক'ব 4 4 গুণ 16 4 হল 64
ওকে তিনি চাৰিটা পূৰণ হৈ থাকিলে কি হ'ব তিনি চাৰিটা পূৰণ কৰা 3 3 গুণ 9 3 3 গুণ 9 9 গুণ 81 আৰু 2 5টা এনেকে তোমালোকে 2 5টা পূৰণ কৰিলে পাবা 32 এতিয়া আটাইতকৈ ডাঙৰ কোনটো গ্ৰেটেষ্ট বুলি কৈছে আটাইতকৈ ডাঙৰ কোনটো 81 টো ডাঙৰ 81 টো কোনটো ডাঙৰ 3 টু দি পাৱাৰ 4 3 টু দি পাৱাৰ 4 টো কি আছিলে এইটো 3 টু দি পাৱাৰ 48 3 টু দি পাৱাৰ 48 টো আটাইতকৈ ডাঙৰ খতম ইজি ইজি তোমালোকে আকৌ এবাৰ চাই ল'বা আকৌ একবাৰ ৰিভাইজ কৰি চাই ল'বা হ'ব নেক্সট এইটো আহিছিলে তোমালোকৰ আৰবিত ৰেলৱেত আহিছিলে হ'ব কুৱেশ্যন আকৌ আমাৰ অসমতো আহি যাব পাৰে তাতে আহিব বুলি কথা নাই নহয় এইবাৰ এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক নালাগে মই কৰি দিছো আমি প্ৰথমতে গোটেইখিনি চালো যে 100 কাটা যাব ন 100 এবাৰ যাব 100 300 তিনিবাৰ যাব 100 200 দুবাৰ যাব কি থাকিলে গৈ পিনি 3/2 থাকিলে 3 টু দি পাৱাৰ 2 থাকিলে 2 কিউব থাকিলে 7 1 থাকিলে 7 1 মানে কি হাত এটাই আছে এইটো হাতেই হ'ব 2 3টা মানে কি 2 3টা পূৰণ কৰি চাবা তোমালোকে 8 ওলাব 2 2 গুণ 4 4 2 গুণ 8 হয় 3 দুটা পূৰণ কৰিলে কি হ'ব 3 3 গুণ 9 ডাঙৰটো কোনটো লাৰ্জেষ্ট বুলি সুধিছে ডাঙৰটো কোনটো 9 টো ডাঙৰ 9 টো ডাঙৰ কি 3 টু দি পাৱাৰ 2 টো ডাঙৰ 3 টু দি পাৱাৰ 2 মানে কি 300 3 টু দি পাৱাৰ 200 টো ডাঙৰ আছিলে 3 টু দি পাৱাৰ 200 টো ডাঙৰ বুজিলা নেক্সট হুইচ এমং দিছ লাৰ্জেষ্ট আকৌ ইয়াত সুধিছে যে কোনটো ডাঙৰ এইবাৰ আকৌ খেলি মেলি হ'ল অকমান এতিয়া তোমালোকে চোৱা এইটো সিভাগে কোনটো তোমালোকৰ 4 মিনিট মান লাগিব বাট এতিয়া কি হয় আমাৰ টাইমটো বচাবই লাগিব ওকে তোমালোকে বেলেগত সব এই কনসেপ্ট শিকি আহিছা এতিয়া আমি ট্ৰিক লগাম অকল ওকে আকৌ ট্ৰিক লগাম কি লগাম ট্ৰিক হ'ব একো কথা নাই চিধা চিধি তোমালোকে চাবা কি চাবা এলচিএম ল'বা 3 2 6 আগত যিকেইটা আছে দেই তাৰ এলচিএম 3 2 6 মই এনেকে লিখি লৈছো এইটো তাৰ এলচিএম কি হয় 6 হ'ব গোটেইকেইটাৰ এলচিএম 6 মানে কি 3ও 6 যায় 2ও 6 যায় 6ও 6 যায় এনি প্ৰব্লেম নো এতিয়া 3 6 কেইবাৰ যাব দুবাৰ তো এই লিখিবা যে 6 এতিয়া চোৱা এইখিনি মই এনেই লিখি দিলো জাষ্ট এতিয়া চোৱা আমি গোটেইকেইটা হেৰিটো কি পালো গোটেইকেইটাকে কিহে যাব বুলি ভাবিলো মানে গোটেই এই 3 2 6 এটা এলচিএম কিমান হ'ব 6 মনতে ভাবি লৈছো 6 হ'ব মনতে ভাবি ললো 6 এতিয়া এই আগৰকেইটাহে চাইছো তো আগৰকেইটাই 3 6 কেইবাৰ যাব দুবাৰ যাব ন ইয়াত মাজততো 6 আছে তো এইটো 5 কেইবাৰ যাব 5 অকে এই 2টা 6 কেইবাৰ যাব 3বাৰ তো 5 কিউ তাৰপিছত আকৌ 12 আছে লিখি ললো এই 6 6 কেইবাৰ যাব এবাৰ তো এইটো খতম আটাইতকৈ ডাঙৰটো কোনটো হ'ব তেতিয়াহ'লে 5 3টা পূৰণ কৰিলে 125 হ'ব তোমালোকে চাই ল'বা আৰু 6 দুটা তুমি জানাই 36 হ'ব আৰু বাকী 12টো 12ই আটাইতকৈ ডাঙৰ কোনটো হ'ল 125 টো হ'ল সেইটো 5 কিউবত আছিলে 5 কিউবটো কোনটো ধৰিছিলো 2√5 হ'ব এতিয়াও বুজি নাপালা আকৌ এবাৰ এই যোনকেইটা আগত যে আছে এই ৰুটৰ আগত যোনকেইটা আছে তাৰ আমি লসাগু ললো তাৰ লসাগু পালো আমি 6 এই দুটাৰ লসাগু গোটেইকেইটাৰ লসাগু 6 কেনে পালো গম পালা তোমালোকে এলচিএমটো হোপা শিকি আহিছা ওকে এতিয়া আমি এইটো লিখিম যেনিবা 6 লিখিলো 5 লিখিলো 12 মাজত যিকেইটা আছে দেই মাজত যিকেইটা আছে আমি লিখি লৈছো হ'ব লিখি ললো এতিয়া 3 6 কেইবাৰ যাব দুবাৰ 2 6 কেইবাৰ যাব তিনিবাৰ 6 6 কেইবাৰ যাব এবাৰ সেইডোখৰ খেলটো 6 দুটা 36 5 3টা 225 আৰু 12 অলপ বাদে শিকাইছিলো পাই এইটো কেনেকে হয় এইখিনি কেনেকে হয় গম পালা ন ওকে ডাঙৰটো কোনটো 125 মানে 5 টু দি পাৱাৰ 5 কিউব কোনটোত আছিলে 2√5 এইটো 2√5 ইজি নেক্সট এইটো কুৱেশ্যন আৰু ইজি হ'ব 4 3 12 এহঁতৰ এলচিএম লাগে এহঁতৰ এলচিএম কি হ'ব 12টো আমি মনতে ভাবি ললো এতিয়া ডাইৰেক্ট আমি 7হে লিখিম 7 4 12 কেইবাৰ যাব 3বাৰ 11 3 12 কেইবাৰ যাব 4বাৰ হয় 3 12 কেইবাৰ যাব 3 12 কেইবাৰ যাব 4বাৰ তো 11 আৰু 1 2 5 7 12 12 কেইবাৰ যাব এবাৰেই আৰু এইটো এবাৰ মানে কি এইটোৱে হয় সংখ্যাটো এইটো ইয়াত আছে 11 4টা পূৰণ কৰিলে কিমান হ'ব তোমালোকে নিজে চাবাচোন আৰু 7 3টা পূৰণ কৰিলে কিমান হ'ব আৰু ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰটো কি হ'ব মোক কমেন্ট বক্সত জনাই দিয়া আৰু এইটো গম পায় আৰু 11 4টা পূৰণ হ'লে আটাইতকৈ ডাঙৰ হ'ব
তো ইয়াৰ অপশ্যনটো হ'ব এই মাজতো 2√11 3√11 yes 3√11 তো তোমালোকে একবাৰ কনফাৰ্ম কৰি মোক হোমৱৰ্কটো দি দিবা এইটো তোমালোকৰ হোমৱৰ্ক আছিলে ওকে নেক্সট এইটো এটা তোমালোকৰ হোমৱৰ্ক এইটো তোমালোকে কৰিব লাগিব হ'ব পাৰিবা ইজি ইজি এবাৰ মই 4টা দিছো ইয়াৰ এলচিএমটো মই কৈ দিছো ইয়াৰ এলচিএমটো কি হ'ব তোমালোকে জানা না নাজানা জানা না নাজানা 20 ইয়াৰ এলচিএমটো 20 হ'ব তোমালোকে উলিয়াই ল'বা নে একবাৰ মই আধা আধা কৰি দিছো আৰু সিডোখৰ তোমালোকৰ কথা ওকে এতিয়া বস্তু এটা চাবা দেই 8 আমি লিখি ললো 13 লিখি ললো 16 লিখি ললো 41 লিখি ললো হ'ব হ'ব ওকে হ'ব হ'ব 2 20ক কেইবাৰ যাব 10 বাৰ 4 20ক কেইবাৰ যাব 5 বাৰ 5 20ক কেইবাৰ যাব 4 বাৰ 10 20ক কেইবাৰ যাব 2 বাৰ কোনটো ডাঙৰ তোমালোকে মোক কমেন্ট বক্সত জনাই দিবা নেক্সট যদি এনেকুৱা কয় তেতিয়া কি কৰিবা যদি এইটো দিয়ে চোৱা এতিয়া এহেতৰ ভিতৰত কোনটো ডাঙৰ বুলি ক'লে কি বুলি ক'বা প্ৰথমতে তোমালোকে এইটো চাবা যে এই দুইটা যোগ কৰি পিনি একে ওলাইছে নে তোমালোকে এইটো চোৱা হ'ল জাষ্ট 11 5 কিমান হ'ব 16 আচ্ছা 14 2 16 8 8 16 হয় বুজিলো তো তেতিয়াহ'লে একো টেনচনে নাই যদি যোগ কৰিলে একে ওলাইছে তেতিয়া তাৰপিছত যদি তোমালোকক সোধে বোলে কোনটো ডাঙৰ তেতিয়াহ'লে একদম উজু একো কৰিব দৰকাৰ নাই পূৰণ কৰি দিয়ে 11 5ক পূৰণ কৰিলে কিমান হ'ব 5 1 55 হ'ব হ'ব সিভাগে আকৌ তুমি ৰুট ভাঙি থাকিব লাগিব আকৌ 11ৰ ৰুট কি হ'ব তোমালোকে এনেকে উলিয়াব লাগিব 11 বৰ্গমূল কিমান হ'ব কি হ'ব নহ'ব উলিয়াই থাকোঁতে তোমালোকৰ প্ৰায় 20 মিনিট মান এইটোতে খাই যাব কিন্তু সিভাগে শ্বৰ্ট টিকটত কৰিলে 2 ছেকেণ্ডত তোমালোকে চালেই কৈ দিবা এইটো 8 8 গুণ কিমান হ'ব 8 8 গুণ কিমান 64 28 5 5 গুণ 5 1 55 ডাঙৰ কোনটো 64 এক ছেকেণ্ডত কৈ দিলা তোমালোকে ডাঙৰ 64 মানে এইটো 8√8 খতম কিবা কৰিলে জানো প্ৰথমতে খালি যোগ কৰি চাই ল'বা সমান হয় নাই গোটেইকেইটা তো 11 5 কিমান হ'ব 16 14 2 কিমান হ'ব 16 8 8 16 মানে গোটেইকেইটা সমান সমান নহয় এতিয়া তুমি পূৰণ কৰি দিয়া ডাঙৰ কোনটো ওলালে 64 ওলালে মানে এইটো √8 ইজি 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 একদম ইজি এইটো চোৱা 14 হাতে হাতে 14 মানে সব সমান এটা যোগ কৰিবলৈ আছে নি একো কৰিবলৈ লগা নাই এতিয়া যাই পূৰণ কৰি দিয়া তোমালোকে তেতিয়া ডাঙৰটো গম পাই যাবা হোমৱৰ্ক দিলো নে হোমৱৰ্ক কৰিবাচোন এইটো হ'ব ইয়াৰ এনচাৰটো খালি মোক দিব লাগিব দেই নেক্সট ওকে আজিৰ কাৰণে ইমানে সামৰিছো ইয়াৰ পিছত আমি সিম্পলিফিকেশ্যন এইটো সিম্পলিফিকেশ্যনৰ পাৰ্ট আছে ন সিম্পলিফিকেশ্যন শেষ হৈছে এবাৰ পাৰ্চেণ্টেজ আনিম ইয়াৰ পিছত আই থিংক পাৰ্চেণ্টেজৰ এনেকুৱা শ্বৰ্টকাট ট্ৰিক আনিম ভাল লাগিব তোমালোকৰ থেংক ইউ বাই বাই লাভ ইউ গাইজ প্ৰথম ভিডিঅ'টো নোচোৱাকে নাথাকা যাতে ওকে প্ৰথম যোনটো ভিডিঅ' সেইটো নোচোৱাকে নাথাকা যাতে সেইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ইয়াত তোমালোকে চাবা ওকে মোৰো বহুত কাম আছে এইকেইদিন একো দিব পৰা নাই তো থেংক ইউ বাই বাই লাভ ইউ গাইজ